বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসৰ নাম কি? শুদ্ধ উত্তৰ পদুম কুঁৱৰী। বিজুলী কাকতৰ সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। ভানুমতী উপন্যাসৰ ৰচক কোন? শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল শুদ্ধ উত্তৰ যত্ম ৰহস্য। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ এজন প্ৰধান উপদেষ্টা কোন আছিল? শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে কোন বছৰত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ 2000 চনত। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকজন কোন আছিল? শুদ্ধ উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমীয়া ভাষাৰ সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত কৰা প্ৰথম পুথিখনৰ নাম কি? শুদ্ধ উত্তৰ বনফুল। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? শুদ্ধ উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী আলোচনীখনৰ প্ৰথম সংখ্যা কিমান চনৰ পৰা প্ৰকাশ হৈছিল? শুদ্ধ উত্তৰ 1889 চনৰ পৰা। নামঘোষা কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ মাধৱদেৱ। শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰ হৰিশ্চন্দ্ৰ উপাখ্যান।